প্ৰেইজ দ্য লৰ্ড প্ৰভু যীশুৰ মহিমা হওক প্ৰভু যীশুৰ প্ৰশংসা হওক আপোনালোকে দেখা পাই আছে মই বৰ্তমান গাড়ীত বহি আছোঁ নিজৰ কৰ্মস্থানত আছোঁ তো প্ৰিয়সকল ঈশ্বৰে আপোনাক কিমান প্ৰেম কৰে ঈশ্বৰে আপোনাক কিমান ভাল পায় আৰু আপুনি ঈশ্বৰক কিমান ভাল পায় এই বিষয়টো জনাটো বহুত দৰকাৰ তো প্ৰভু যীশু খ্ৰীষ্ট যে একমাত্ৰ ঈশ্বৰৰ পুত্ৰ বুলি ঈশ্বৰৰ বাক্যত লিখা আছে বাইবেলত লিখা আছে যোহন 3:16 কৈছে যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে যাতে যিকোনো তেওঁ বিশ্বাস কৰে যে নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় তো প্ৰিয়সকল প্ৰভু যীশুৱে নিজৰ জীৱনটো কালবাৰী ক্ৰুচত যে বলিদান দিছে ইয়াৰ কাৰণটো আপুনি আৰু মই মানে আপুনি আৰু আপোনাৰ আৰু মোৰ কাৰণেহে প্ৰভু যীশুৱে নিজৰ জীৱনটো কালবাৰী ক্ৰুচত বলিদান দিছে তো এই কাৰণে আপুনি জানিব লাগিব যে ঈশ্বৰে আপোনাক কিমান প্ৰেম কৰে আৰু ইয়াতে প্ৰেমৰ প্ৰমাণটো আমি পাই গৈছোঁ যে ঈশ্বৰে আমাক বহুত বেছি প্ৰেম কৰে আপুনি পাৰিব নেকি আপোনাৰ নিজৰ ল'ৰা ছোৱালীক নিজৰ কাৰণে হওক বা আনৰ কাৰণে হওক বলি দান দিবৰ কাৰণে নোৱাৰিব কিন্তু প্ৰভু যীশু আপোনাৰ আৰু মোৰ কাৰণে বলি হৈছে সবতছে ডাঙৰ এটা কথা কি ঈশ্বৰে আপোনাৰ আৰু মোৰ কাৰণে নিজৰ পুত্ৰক বলিদান দিছে প্ৰিয়সকল মই আজি বহুত দিনৰ মূৰত যে এমপি পাঠক এই চেনেলত আজিৰ এই ভিডিঅ'টো দিছোঁ আজি কিছু বিৰতিৰ পিছত মানে মই এই ভিডিঅ'টো দিবৰ কাৰণে আজি সক্ষম হৈছোঁ কিছুমান কাৰণত মই দিব পৰা নাছিলোঁ তো যিয়ে নহওক কিন্তু ঈশ্বৰে কিন্তু আপোনাক বহুত ভাল পায় বহুত প্ৰেম কৰে তো বন্ধুসকল এটা কথা সঁচা যে ঈশ্বৰে যে আপোনাক প্ৰেম কৰে আৰু আপোনাৰ ইমানে প্ৰেম কৰে তেওঁ নিজৰ পুত্ৰটোক আপোনাৰ কাৰণে পুত্ৰজনক আপোনাৰ কাৰণে দি দিছে সঁচাই আমি বহুত ভাগ্যৱান হয় কাৰণ কি আমাৰ প্ৰভু যীশু মহান আৰু প্ৰভু যীশুৱে আমাৰ কাৰণে নিজৰ জীৱনটো কালবাৰী ক্ৰুচত বলি দিছে বহুত দুখ আৰু বহুত কষ্ট হৈছে প্ৰিয়সকল মই ঈশ্বৰক বহুত বহুত ধন্যবাদ কৰিছোঁ যে আজিৰ এই দিনটো প্ৰভুৱে আপোনাক আৰু মোক দিয়াৰ কাৰণে আৰু কিবা যদি প্ৰাৰ্থনাৰ বিষয় আছে কিবা যদি প্ৰাৰ্থনাৰ ৰিকুৱেষ্ট আছে নিশ্চয় আপুনি মোক তলৰ কমেণ্ট বক্সত জনাব পাৰে আৰু আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম আমাৰ ঘৰৰ পৰিয়ালে মিলি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক বহুত বেছি আশীৰ্বাদ কৰক আহি থকা দিনত এনেকৈ নতুন নতুন ভিডিঅ'বিলাক দিবৰ কাৰণে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব প্ৰভুৱে আপোনাক আশীৰ্বাদ কৰক প্ৰভুৱে আপোনাক ব্লেছিং কৰক আমেন